গাইছ আহিছিলোঁ নলবাৰী তো মানুহজনীয়ে খাই হেনো গল্লা তো গল্লা খোৱাৰ কাৰণে লৈ আহিলোঁ আমাৰ একদম মনোজ হোটেল বিখ্যাত মনোজ হোটেলত তো দেৰি নকৰি সোমাই আহিলোঁ মনোজ হোটেল চাওক ভিৰ মানে একদম ভিৰে ভিৰ একদম পূৰা মানুহ দি ভৰ্তি হৈ আছে কেছ কাউণ্টাৰ তো চাবই পাৰিছে সদায় ভিৰে থাকে মনোজ হোটেলত বাৰু তো আজিও চাওক একদম ভিৰ দেৰি নকৰি লৈ ল'লোঁ দুটা গৰম গৰম গল্লা লগত ভুজিয়া আৰু বুন্দিয়া তো বুন্দিয়াটো গমেই পায় মনোজ হোটেলৰ বুন্দিয়া ভুজিয়াৰ কি একদম সোৱাদ আৰু গল্লাটো ক'বই নাই যিহেতু বিখ্যাত গল্লাৰ কাৰণে তো পূৰা লৈ ল'লোঁ দুটা মজা গৰম গৰম গল্লা তো মানুহজনীয়ে সেইপিনে খাই আছে ময়ো খাই আছোঁ আৰু এইপিনে ভুজিয়া আৰু বুন্দিয়া তো বুন্দি ভুজিয়া খাই ভালে লাগিল মজাই লাগিল আপোনালোকেও খাবলৈ আহি যাওক নলবাৰী মনোজৰ হোটেল তো মনোজৰ হোটেলত গল্লা ভুজিয়া এনেকৈ খাই আছোঁ তো খাই বৈ ভাবিছোঁ কেনেকৈ বা বনাই বস্তুখিনি তো লৈ ল'লোঁ একাপ গৰম গৰম চাহ তো গৰম গৰম চাহ আৰু ভুজিয়াখিনি শেষ কৰি দিলোঁ চাহ এতিয়া খোৱাটো মেইন তো চাহ পানী খাই একদম পূৰা ঘৰৰ কাৰণে মিঠাই লৈ ঘৰলৈ ওলালোঁ